আমাৰ ঘৰত যেনেকৈ সমস্যাৰ শেষ নাই, ঠিক তেনেকৈ হাঁহি আনন্দৰো শেষ নাই। বেলেগ একো নকলেও এইখিনি অন্তত মই দাঁতি ক'ব পাৰোঁ, আমাৰ ঘৰলৈ বোৱাৰী হৈ আহি জবাৰ মুখতো কষ্ট নাপায়। মুখৰ হাঁহিখিনিয়ে পাৰ্মানেণ্ট ঠাই লৈ ল'ব জবাৰ মুখত। সেইটো বাৰু ঠিকে আছে, কিন্তু তোমাৰ ভনী এজনী আছে নহয়, তাইক তুমি বিয়া দিব লাগিব। আমাৰ অতি মৰমৰ ভাল ল'ৰা এটা আছে, তাক বিয়া দিব লাগিব। আপুনি চিন্তা কৰিব নালাগে, ভণ্টিৰ দায়িত্ব মোৰ। দায়িত্ব আপুনি আপোনাৰ ছোৱালীৰো ল'ব নালাগে। এইখন ঘৰলৈ বোৱাৰী হৈ আহিব যেতিয়া সকলো সুখ আনন্দৰে বোৱাৰীৰ জীৱনটো উপজাই পেলোৱাৰ দায়িত্ব আমাৰ। আমি দুখীয়াবোৰে নিজে সুখত থাকি বেলেগক সুখী কৰাত ঘৰ পাওঁ। দেউতা চোৱা না, মানুহবোৰ কিমান মৰমীয়াল। তুমি আৰু আপত্তি নকৰিবা না প্লিজ। আৰু মই বিয়া য'তেই নহওঁ কিয়, মইতো সদায় তোমাৰ কাষতে থাকিম। আৰু তোমাৰ কাষত থাকিমেই যেতিয়া তুমিতো দেখিয়ে থাকিবা মই সুখত আছোঁ নে দুখত আছোঁ। দেউতাও মোক মোৰ মনৰ মানুহজনৰ কাষত থাকিবলৈ দিয়া না। মই আৰু জীৱনত তোমাৰ পৰা কেতিয়াও একো নিবিচাৰোঁ। আই প্ৰমিছ। ঠিক আছে বাৰু, মই মানি লৈছোঁ, কিন্তু এটা চৰ্তত। চৰ্ত? অঁ, তুমি বিয়া হৈ আহি এইখন ঘৰত ৰাজধানীৰ দৰে থাকিব লাগিব। কোনো অতিৰিক্ত সমস্যাৰ বোজা তোমাৰ মূৰত পৰিব নালাগিব। আৰু কোনো যে পৰ্যাপ্ত পৰিমাণৰ সময় মোৰ ছোৱালীজনীক দিব লাগিব। আপুনি নিশ্চিত থাকক, ঘৰখনৰ কোনো বুজাই আহি আপোনাৰ ছোৱালীৰ মূৰত নপৰে। আনকি ময়ো বুজা হৈ থিয় দিলোঁ। কেৱল ইহঁত দুটা সুখী হওক, আনন্দত থাকক, এগৰাকী মাকৰ বাবে সেয়াই পৰম প্ৰাপ্তি। ঠিক আছে, তেতিয়াহ'লে অহা মাহতেই যা যোগাৰ আৰম্ভ কৰি দিয়ে যাওক। মই এতিয়াই গৈ এটা বিবাহ ভৱন বুক কৰি থৈ আহিম। আৰে নিৰ্মল বৰুৱা একমাত্ৰ ছোৱালীৰ বিয়া ধুমধামেৰেতো হ'বই লাগিব।